নমস্কাৰ এণ্ড জহাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই। নতুন বছৰৰ আজি মোৰ প্ৰথমটো এনেকুৱা লং ভিডিঅ' আৰম্ভণি কৰিব লৈছোঁ আৰু আশা কৰোঁ আপোনালোক ভাল পাব ভিডিঅ'টো চাই কিনে। আৰু মই আহিছোঁ আজি ৱেভিং চেণ্টাৰলৈ। অহা যোৱা সদায়ে হয় বাৰু, কিন্তু আজি ভাবিছোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম বুলি আমাৰ ইয়াৰ কামখিনি কেনেকুৱানো হৈছে। আৰু এইখিনি আমাৰ চাৰিওফালে এফালে আমলখি গছ আছে আৰু এইটো বাইদেউৰ মানে কোৱাৰ্টাৰ হয়, ইয়াতে থাকে বাইদেউ যিহেতু। আৰু এইফালে ফুলনিৰে একদম সেউজীয়া পৰিৱেশ, খুবেই ভাল লাগে ইয়ালৈ আহি কিনে। এটা শান্তি পৰিৱেশ, একদম চৰাই চিৰিকটি আহি থাকে ইয়াত। আকৌ একদম মানে ঠাণ্ডা জেগাখিনি। আমাৰ এইখিনি কাম কৰি আছে, এইফালে বলক দেখাই আছোঁ আপোনালোককো। একদম ক্লিন চাফা এইফালে জেগাবিলাক। ইহঁতৰ কামখিনি ভিতৰত হৈ আছে, আপোনালোককো দেখাই আছোঁ। তাঁতশালৰ কাম চলি আছে আৰু এজন এজনকৈ আপোনালোককো দেখাওঁ। কোৱা আৰু আপুনি কওক, কি লগাই আছে এইফালে? হৈ আছে আৰু বহুত কম সময়ৰ ভিতৰতো আমাৰ কামখিনি ওলাই আছে, হয় নাই? লাহেকৈ আৰু আগবাঢ়ি পায়। এতিয়া বাইদেউৰ ফিডবেকটো দিয়া আৰু কৰিব পাৰে। আমাৰ ডিকমৰ হ'লেও কোৱা, কেনেকৈ লাগিছে আহি কিনে? পাৰিছানে? আৰু সময় আছে, হয় নাই? বিচাৰিম যে ইয়াত কামখিনি যিহেতু আৰম্ভণি কৰা হৈছে, এমাহো কমপ্লিট হোৱা নাই, কিন্তু কেনেকুৱা হৈছে বা আপুনি মানে কি ধৰণে মানে কামবিলাক কৰি গৈছে মানে ষ্টুডেণ্টবিলাকক? মইতো ইয়াত একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা যেনেধৰণে শিক্ষা দিব লাগে ছোৱালীখিনি মই তেনেদৰে শিকাইছোঁ। কাৰণ প্ৰথমতে আমি যদি উৰা এখনত লগাই দিওঁ তেওঁলোকে অসুবিধা পাব, সেইকাৰণে আমি প্ৰথমতে হাত চালিছোঁ। তাৰ পৰ্যায়ক্ৰমে আমি দিয়াৰ চেষ্টা কৰিম। আৰু আমি 20 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ, তথাপিও এইকেইদিনৰ ভিতৰতে ছোৱালীখিনি যথেষ্টখিনি আগবাঢ়িছে। 3খন শাল আমি কমপ্লিট কৰিছোঁ, তাতে এখনত স্কাৰ্ফ, এখনত ৰুমাল আৰু এখনত গামোচা লগাই দিছোঁ। আৰু ফুল বাচাৰ পৰ্যায়লৈকে গৈছে আৰু তেওঁলোকে কথাখিনি সোনকালে আয়ত্ব কৰিব পাৰিছে। আৰু মোৰ ইয়াত কাম কৰি ভালেই লাগিছে, কাৰণ এই ক্ষুদ্ৰ উদ্যোগ যিটো ব্যৱস্থাপনা, সেইটো হৈছে গান্ধীজীৰ এটা সপোন আছিলে, যাতে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আমাৰ চাহ বাগিচা অঞ্চলৰ বা চাহ বাগিচাৰ মানুহখিনি স্বাৱলম্বী হ'ব পাৰে। সেই ধাৰণাৰে এই কামখিনি আমি আগবঢ়াই নিছোঁ। আৰু ভৰালী ছাৰৰ লগত মই এইখিনি আলোচনা কৰাত তেখেতে পূৰ্ণ সহযোগিতাৰে আমাক শাল আনি দিছে। আৰু বাগানৰ যিখিনি শালৰ সঁজুলি আছিল সেইখিনিও আনি আমাক ইয়াত ব্যৱস্থাপনা কৰি দিলে। আৰু তেখেতসকলৰ সহযোগত আমি আজি এই কামখিনি কৰিবলৈ সুবিধা পাইছোঁ, তাৰ কাৰণে মোৰ ভাল লাগিছে। আৰু এই কামখিনিত আৰু অংশগ্ৰহণ কৰি আগবঢ়াই নিয়াত সহায় কৰিছে আমাক ATPৰ কৰ্মী ভনীয়ে, তাইকো মই ধন্যবাদ জনাব লাগিব। কাৰণ তেওঁলোকৰ সহযোগিতা নহ'লে মই এনেকৈ শিকোৱাৰ প্ৰয়াস থাকিলেও মই শিকাবলৈ সফল হ'ব নোৱাৰোঁ। সহযোগিতা কৰিব পাৰিম। আৰু ছোৱালীখিনি ওলাই আহিছে, তাৰ কাৰণে মোৰ তেওঁলোককো ভাল লাগিছে। আৰু কম সময়ৰ ভিতৰতে কামখিনি শিকিবলৈও আগ্ৰহ কৰিছে, গতিকে মোৰ ভালেই লাগিছে। ভৱিষ্যতেও যাতে এনেদৰে আমি কামখিনি মানে কণ্টিনিউ কৰি যাব পাৰোঁ। ইফালে আমাৰ বৌ কৰি আছে অলপ। অঁ, অনুকা কেনেকৈ লাগিছে? আজিতো তোমাৰ প্ৰথম দিন, ভাল লাগিছে? কি কৰিছা তুমি? ফুল বাচিছা? অঁ, এইফালে ফুল বাচিছে
আৰু তাই ডিজাইনটো দেখাই দিছা নেকি অঁ তাৰপাছত এফালে তুমি কি কৰিছা কোৱা সামৰি আছা অঁ সিহঁতৰ ছুটি হ'ব হ'লেই বাৰু আৰু আমাৰ এইখিনি ৰুমাল চুমাল এফালে আছিলে বাৰু কোনোবাই খুলি দেখাবা নেকি আহাচোন যোৱাকালি আমাৰ বহুতে বিক্ৰী হৈ গ'ল হয় নাই ধুনীয়া লাগিছে গামোচা সিহঁতি বৈছে আৰু ফুল বাচিছে দুটা চাইডেই আছে চাগে ন সেইটো এটা চাইডে আছে কালি এখন বিক্ৰী হ'ল ন যোৱাকালি এখন বিক্ৰী হ'ল তাৰপাছত চল বিক্ৰী হ'ল এতিয়া বিহু আহিছে ৰুমাল লাগিলে আমাক কণ্টেক্ট কৰিব ডিকমত বা ওচৰে পাজৰে থকাবিলাক হয় নাই কিন্তু আমি এতিয়া বিক্ৰী নকৰোঁ আমাৰ যিহেতু ষ্টল দিব লগা হয় ধুনীয়া লাগিছে বাই বাই বুলি কৈ দিয়া কিবা এটা কোৱা অঁ আকৌ কেতিয়া লগ পাম তোমালোকক কালিতো মই নাহোঁ ঠিক আছে এতিয়া ময়ো যাওঁ ঘৰলৈ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ আহিছোঁ বাই বাই